Hello guys, welcome to Assamese Educare. আজি আমি আলোচনা কৰিম কনষ্ট্ৰাক্টিভ ভিজিট এপ্ৰোচ টু টিচিং এণ্ড লাৰ্নিং। ঠিক আছে, এইটো আমাৰ পেডাগজি আৰু চাইল্ড ডেভেলপমেণ্টৰ 7 নম্বৰটো ভিডিঅ'। আমি কৈছিলোঁ যে পেডাগজি আৰু চাইল্ড ডেভেলপমেণ্টৰ যিমানখিনি টপিক আমি পাৰোঁ সিমানখিনিৰ ওপৰত আমি আলোচনা কৰিম আৰু আমি এটা প্লেলিষ্ট বনাম। তাৰ ভিতৰত এইটো আমাৰ ছটা ভিডিঅ' ইতিমধ্যে আপলোড কৰা হৈছে আৰু এইটো আমাৰ 7 নম্বৰটো ভিডিঅ'। আপোনালোকে যদি সেই 6টা ভিডিঅ' চোৱা নাই তেতিয়াহ'লে প্লে লিষ্টত যাই আপোনালোকে চাব পাৰিব। আমি এডুকেশ্যনেল পেডাগজি এণ্ড চাইল্ড ডেভেলপমেণ্ট বুলি এটা প্লেলিষ্ট বনোৱা হৈছে আৰু সেই 6টা ভিডিঅ' আপোনালোকে তাত যাই চাব পাৰিব। ঠিক আছে, তাৰ উপৰিও আপোনালোকে আছামিজ এডুকেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকৰ কোনোবা ফ্ৰেণ্ড বা ৰিলেটিভ যদি কি হয় শিক্ষণৰ লগত জড়িত হয় বা টেট আদিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোককো শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো চোৱাৰ পিছত ভাল লাগে তেতিয়া লাইক কৰিব। ঠিক আছে, আজি আমি চাম যে কনষ্ট্ৰাক্টিভ ভিজিট এপ্ৰোচ টু টিচিং এণ্ড লাৰ্নিং, যে শিশুৰ জ্ঞান কেনেকৈ নিৰ্মাণ কৰিব পাৰি বা শিশুৱে শিক্ষাৰ দ্বাৰা কেনেকৈ জ্ঞান নিৰ্মাণ কৰে। আচলতে কি হয় যে পৰম্পৰাগত শিক্ষা ব্যৱস্থাত কি আছিল, শিক্ষক আছিল মুখ্য ভূমিকা ৰূপে শিক্ষকক মানি লোৱা হৈছিল, ছাত্ৰ ছাত্ৰীসকলক নিষ্ক্ৰিয় ৰূপত গ্ৰহণ কৰা হৈছিল। কিন্তু পিছত কি আহিলে, পিয়াজিত, ভাইগটস্কি, ড্ৰাইভাৰ এণ্ড পাজনাৰ আদিয়ে বেলেগ বেলেগ থিয়ৰী আগবঢ়ালে। তেওঁলোকে কি কৰিলে, জ্ঞান নিৰ্মাণৰ ওপৰত তেওঁলোক চাৰিওজনে কি কৰিলে বেলেগ বেলেগ থিয়ৰী আগবঢ়ালে, যাক আমি কি বুলি কওঁ কনষ্ট্ৰাক্টিভ ভিজিট এপ্ৰোচ বুলি কওঁ, যাক আমি অসমীয়াত নিৰ্মাণকাৰী উপাগম বুলিও ক'ব পাৰোঁ। ঠিক আছে, শিশুৱে আচলতে কি হয় ব্যক্তিগত ৰূপত কি কৰে, জ্ঞান নিৰ্মাণ কৰে আৰু এই চাৰিজনে ধৰা শিশুৱে কি কৰে ব্যক্তিগত ৰূপতো আমি জ্ঞান নিৰ্মাণ কৰে বুলি পাইছোঁ। তাৰ উপৰিও কি হয় মানে এটা শিশুৱে স্বাভাৱিক ৰূপে আচলতে জ্ঞান নিৰ্মাণ কৰে। কিন্তু পিয়াজে, ভাইগটস্কি, ড্ৰাইভাৰ আৰু পাজনাৰ এই চাৰিজনে কি কৰিছিল, তেওঁলোকে বেলেগ বেলেগ পৰিভাষা দিছিল জ্ঞান নিৰ্মাণৰ ওপৰত। পিয়াজে বেলেগ ধৰণে দিছিল, পিয়াজেৰ লগত ধৰা ভাইগটস্কি সহমত নাছিল। ঠিক আছে, তেওঁলোকে সেইকাৰণে জ্ঞান নিৰ্মাণৰ ওপৰত চাৰিওজনে বেলেগ বেলেগ পৰিভাষা আগবঢ়াইছে। তাৰ ভিতৰত আমাৰ জ্ঞান নিৰ্মাণৰ ক্ষেত্ৰত পিয়াজে কি পৰিভাষা দিছিল আমি চাম। যে কি হয়, পিয়াজেৰ মতে ছাত্ৰই ব্যক্তিগতভাৱে জ্ঞান নিৰ্মাণ কৰে আৰু এই জ্ঞান বিকাশৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। পিয়াজে কি কৈছিল, আচলতে বিকাশৰ অৱস্থাৰ ওপৰতহে ছাত্ৰই ব্যক্তিগতভাৱে জ্ঞান নিৰ্মাণ কৰে বুলি পিয়াজে বিশ্বাস কৰিছিল আৰু কৈছিল যে কি হয় এই জ্ঞান বিকাশৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। মানে কি হয় যে এটি শিশুৱে শৈশৱ কালত যিখিনি জ্ঞান প্ৰয়োজন হয় তাৰপিছত সেইখিনি জ্ঞানহে কি কৰিব পাৰিব, শিশুটোৱে নিৰ্মাণ কৰিব পাৰিব বা বাল্যকালত যিমানখিনি জ্ঞান নিৰ্মাণ কৰিব পাৰিব সেইখিনি শিশুটোৱে শৈশৱ কালতে নোৱাৰে। যে এটা বিকাশৰ এটা অৱস্থাৰ ওপৰতহে নিৰ্ভৰ কৰি কি কৰে শিশুৱে জ্ঞান নিৰ্মাণ কৰে বুলি পিয়াজে বিশ্বাস কৰিছিল। ঠিক আছে, নিশ্চয় বুজি পাইছে যে ধৰা এটি শিশুক বাল্যকালতে জানো বা শৈশৱ কালতে জানো কোনোবাই যদি চাইকেল এখন চলাব দিয়ে, সি শৈশৱ কালতেতো চাইকেলখন চলাব নোৱাৰিব। তেনেকৈ যদি চব বস্তুৱে আচলতে তেনেকৈ ধৰা বাল্যকালতে যদি কোনোবাই বাইক এখন চলাব দিয়ে তেতিয়া সি নোৱাৰিবও পাৰিব যদি ট্ৰেইনিং দিয়ে। কিন্তু এনেই কি হয় সি আচলতে সঁচা অৰ্থত সি নোৱাৰে। কিন্তু তেনেকৈ কি হয় শিশুৰ বিকাশৰ অৱস্থাৰ ওপৰতহে নিৰ্ভৰ কৰি এটি শিশুৱে জ্ঞান নিৰ্মাণ কৰে বুলি পিয়াজে বিশ্বাস কৰিছিল। তাৰপিছত আহিছে ভাইগটস্কিৰ মতে জ্ঞান নিৰ্মাণ কৰিবলৈ সামাজিক অন্তক্ৰিয়াৰ আৱশ্যক হয়। ভাইগটস্কিয়ে কি বিশ্বাস কৰিছিল যে জ্ঞান নিৰ্মাণ কৰিবলৈ সামাজিক অন্তক্ৰিয়াৰ প্ৰয়োজন হয়, যাক আমি কি কওঁ ইণ্টাৰেকশ্যন বুলি কওঁ। ভাইগটস্কিৰ মতে শিশুৰ জ্ঞান নিৰ্মাণ তেতিয়া হয় আচলতে যেতিয়া কি হয় সমাজত এজনে আন এজনৰ লগত ইণ্টাৰেকশ্যন কৰে, সমাজৰ লগত কানেক্ট হ'ব। যেতিয়া এটা শিশু কি হয় সমাজৰ লগত কানেক্ট হয়, সমাজৰ মানুহৰ লগত অন্তক্ৰিয়া কৰে, তেতিয়া কি হয় তেনেকৈ কি হয় জ্ঞান নিৰ্মাণ কৰে বুলি ভাইগটস্কিয়ে বিশ্বাস কৰিছিল। সমাজৰ লগত যেতিয়া কানেক্ট হ'ব তেতিয়া জ্ঞান নিৰ্মাণ কৰিব পাৰিব। আৰু কি হয়
এটি শিশুৱে ধৰা আৰু পিয়াজে বিশ্বাস কৰা সেইটো সঁচাও হয় যে যদি এটা শিশু সমাজলৈ ওলাই যায় সমাজৰ লগত ধৰা বন্ধু বান্ধৱীৰ লগতেই হওক বা সমাজৰ আন আন সদস্যৰ লগতেই হওক যেতিয়া তেহেঁতি কি হয় অন্তঃক্ৰিয়া কৰে তেতিয়া তেনেকৈ জ্ঞান নিৰ্মাণ হয় তেওঁ আৰু আমি দুটা ইতিমধ্যে আমি কি হ'ল দুটা পৰিভাষা আমি পালোঁ যে পিয়াজে কি পৰিভাষা দিছিল আমি চালোঁ যে ছাত্ৰই ব্যক্তিগতভাৱে জ্ঞান নিৰ্মাণ কৰে আৰু এই জ্ঞান কি হয় বিকাশৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ভাগ্যশ্ৰীয়ে কি ক'লে যে জ্ঞান নিৰ্মাণ কৰিবলৈ সদায় সামাজিক অন্তঃক্ৰিয়া আৱশ্যক হয় মানে সমাজৰ লগত যেতিয়া কি কৰিব এটা শিশু কানেক্ট হ'ব সমাজৰ আন আন মানুহৰ লগত ইণ্টাৰেকশ্যন কৰিব তেনেকৈ এটি শিশুৱে জ্ঞান নিৰ্মাণ কৰে বুলি ভাগ্যশ্ৰীয়ে কৈছিল তাৰপিছত আছে ডাইভাৰ আৰু পাজনাৰৰ মতে কি কৈছিল যে শ্ৰেণীকোঠাত অন্তঃক্ৰিয়াৰ দ্বাৰা হয় ডাইভাৰ আৰু পাজনাৰে বিশ্বাস কৰিছিল যে শ্ৰেণীকোঠাত অন্তঃক্ৰিয়াৰ দ্বাৰা কি হয় জ্ঞানৰ নিৰ্মাণ হয় শ্ৰেণীকোঠাত অন্তঃক্ৰিয়া কাৰ কাৰ মাজত হয় যিহেতু শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰী থাকে বা শিক্ষকৰ ভূমিকা থাকে আৰু সেই ক্ষেত্ৰত কি হয় ছাত্ৰ ছাত্ৰীৰ মাজতে ইণ্টাৰেকশ্যন হ'ব ছাত্ৰ আৰু ছাত্ৰৰ মাজত ইণ্টাৰেকশ্যন হ'ব ষ্টুডেণ্ট এণ্ড ষ্টুডেণ্ট আৰু কি হ'ব ষ্টুডেণ্ট আৰু টিচাৰ ছাত্ৰ ছাত্ৰীৰ লগত ইণ্টাৰেকশ্যন কৰিব আৰু ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ লগত ইণ্টাৰেকশ্যন কৰিব তেনেকৈ কি হয় শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেকশ্যন কৰি বা ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ লগত ইণ্টাৰেকশ্যন কৰি তেনেকৈ জ্ঞান নিৰ্মাণ হয় বুলি ডাইভাৰ আৰু পাজনাৰে বিশ্বাস কৰিছিল এইখিনি আমি ইতিমধ্যে পালোঁ তিনিজনৰ পৰিভাষা পিয়াজে ভাগ্যশ্ৰী ডাইভাৰ আৰু পাজনাৰ পিয়াজে ক'লে যে শিশুৰ জ্ঞান ব্যক্তিগতভাৱে শিশুৱে জ্ঞান নিৰ্মাণ কৰে আৰু এই জ্ঞান বিকাশৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি কৰে মানে শৈশৱকালত যিটো শিকে সি শৈশৱকালত শৈশৱকালত যিখিনি উপযুক্ত সেইখিনি শৈশৱকালত শিকিব যিখিনি বাল্যকালত উপযুক্ত সেইখিনি বাল্যকালত শিকিব বিকাশৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিহে কি কৰে শিশুৱে জ্ঞান নিৰ্মাণ কৰে বুলি পিয়াজে পৰিভাষা আগবঢ়ালে ভাগ্যশ্ৰীয়ে ক'লে যে জ্ঞান নিৰ্মাণ কৰিবলৈ কি হয় সামাজিক অন্তঃক্ৰিয়া আৱশ্যক হয় যেতিয়া এটা শিশু কি হয় সমাজৰ লগত ইণ্টাৰেকশ্যন কৰে তেনেকৈ জ্ঞান নিৰ্মাণ কৰিব পাৰে তেনেকৈ ভাগ্যশ্ৰীয়ে পৰিভাষা আগবঢ়ালে তাৰপিছত আহিলে ডাইভাৰ আৰু পাজনাৰে ক'লে যে শ্ৰেণীকোঠাত অন্তঃক্ৰিয়াৰ দ্বাৰা জ্ঞানৰ নিৰ্মাণ হয় আৰু সেই অন্তঃক্ৰিয়া কাৰ কাৰ মাজত হয় ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত যেতিয়া অন্তঃক্ৰিয়া কৰিব তেনেকৈ জ্ঞান নিৰ্মাণ হ'ব ঠিক আছে তাৰপিছত আছে এটা নিৰ্মাণকাৰী শ্ৰেণীকোঠাত শিক্ষকৰ ভূমিকা সুবিধা প্ৰদানকৰ্তা তথা পৰামৰ্শদাতা হ'ব লাগিব শিক্ষক নিয়ন্ত্ৰক নহয় এক প্ৰবন্ধক হ'ব লাগিব নিৰ্মাণকাৰী শ্ৰেণীকোঠা এটাত সদায় শিক্ষকৰ ভূমিকা কেনেকুৱা হ'ব লাগে শিশুৱে যিহেতু কি হয় নিৰ্মাণকাৰী শ্ৰেণীকোঠাত যিহেতু শিশুৱে সদায় ব্যক্তিগতভাৱে শিকে শিশুৱে নিজে কৰি শিকাৰ ওপৰত গুৰুত্ব দিয়ে শিশুৱে যিহেতু স্বাভাৱিকভাৱে শিকে সেইকাৰণে কি হয় শিক্ষকৰ ভূমিকা ইয়াত গৌণ হয় সেইকাৰণে শিক্ষক এজন কি হ'ব লাগিব সুবিধা প্ৰদানকৰ্তা হ'ব লাগিব এজন পৰামৰ্শদাতা হ'ব লাগিব ঠিক আছে নিয়ন্ত্ৰক নহয় এক প্ৰবন্ধক হ'ব লাগিব শিক্ষকে মানে সেই শিক্ষাৰ্থীসকলৰ উপযোগী হোৱাকৈ পৰিৱেশ এটা প্ৰদান কৰিব লাগিব শিক্ষকৰ উপযোগী হোৱাকৈ তেনেকৈ সকলো ধৰা তাহাঁতৰ এজন ফেচিলেটৰ হিচাপে ধৰা এজন শিক্ষকৰ ভূমিকা হ'ব লাগিব তাহাঁতি যাতে মানে যাতে কোনো সমস্যাৰ সন্মুখীন হ'ব লগা নহয় ছাত্ৰ ছাত্ৰীসকল ঠিক আছে সেইখিনি সমস্যাৰ পৰা ধৰা আঁতৰত ৰাখি শিক্ষকে শিক্ষাদান কাৰ্য কৰিবলৈ দিব লাগিব নিৰ্মাণকাৰী শ্ৰেণীকোঠা এটাত তাৰপিছত আছে পৰীক্ষা পৰিণামৰ ওপৰত চৰ্চা কৰে টিচাৰ ষ্টুডেণ্ট আৰু পেৰেণ্টছ পৰীক্ষা পৰিণামৰ ওপৰত কোনে চৰ্চা কৰিব টিচাৰে কৰিব তাত ষ্টুডেণ্টো থাকিব আৰু পেৰেণ্টছটো থাকিব মানে অভিভাৱকো থাকিব আৰু আমাৰ পিছৰখিনি আছে যে তিনিওজনৰ বিচাৰ বেলেগ বেলেগ যদিও জ্ঞান নিৰ্মাণৰ কিছু ক্ষেত্ৰত মিল থকা দেখা যায় আচলতে কি হয় নিৰ্মাণকাৰী শ্ৰেণীকোঠা এটাত আমি এইখিনিটো আলোচনা কৰিলোঁ এইখিনি আছে আমাৰ যে শিশুৰ জ্ঞান নিৰ্মাণৰ ক্ষেত্ৰত কি হয় ব্যক্তিগত ৰূপত জ্ঞান নিৰ্মাণ হয় বুলি পালোঁ আৰু তথাপিও কি হয় তিনিওজনে পৰিভাষা বেলেগ বেলেগ আগবঢ়াইছিল
ঠিক আছে, এইখিনিতো আমি আলোচনা কৰিলোঁ যে কিছুমানে পিয়াজে ব্যক্তিগত, ভাগ্যশ্ৰী সামাজিক অন্তক্ৰিয়াৰ দ্বাৰা আৰু ড্ৰাইভাৰ উপাৰ্জনৰ শ্ৰেণীকোঠাত অন্তক্ৰিয়াৰ দ্বাৰা। সকলোৰে পৰিভাষা বেলেগ বেলেগ যদিও কি হয় কিছুমান ক্ষেত্ৰত তিনিওজনৰ বেলেগ বেলেগ যদিও কিছু ক্ষেত্ৰত মিলো আছে। আৰু সেইবোৰনো মিল থকাখিনিনো কি, সেইখিনি আমি চাবলৈ চেষ্টা কৰিম। যে অৰ্থপূৰ্ণ সমস্যা এটা সমাধান কৰিব পৰা শিক্ষণ নিষ্ক্ৰিয় নহয়, ই সক্ৰিয় জ্ঞান নিৰ্মাণ প্ৰক্ৰিয়া হয়। ঠিক আছে, আচলতে কি হয় তিনিওজনে কি মানিছিল, জ্ঞান নিৰ্মাণৰ প্ৰক্ৰিয়া এক নিষ্ক্ৰিয় প্ৰক্ৰিয়া নহয় বুলি কৈছিল। আচলতে তাত কি হয় শিক্ষকো এক্টিভ হৈ থাকে আৰু শিশুও এক্টিভ হৈ থাকে। মানে জ্ঞানৰ যি উপাগম হয় ইয়ে কি হয় সক্ৰিয় প্ৰক্ৰিয়া হয়। ঠিক আছে, মানে ইয়াত ষ্টুডেণ্টো এক্টিভ হৈ থাকিব লাগিব আৰু শিক্ষকো এক্টিভ হৈ থাকিব লাগিব। সেয়েহে ই কি বুলি কৈছে, ই এটা এক্টিভ লাৰ্ণ হয় বুলি কৈছে, ই সক্ৰিয় প্ৰক্ৰিয়া বুলি কৈছে। ঠিক আছে, ই এক নিষ্ক্ৰিয় প্ৰক্ৰিয়া নহয় আৰু সেই ক্ষেত্ৰত তিনিওজনৰ বিচাৰ একে হয়। তাৰ পিছৰটো আমি চাম যে শিক্ষণৰ কাৰ্যত পূৰ্ব জ্ঞানৰ প্ৰয়োজন হয়। এটা সফল শিক্ষণ কাৰ্য কৰিবলৈ হ'লে কি হ'ব লাগিব, পূৰ্ব জ্ঞানৰ প্ৰয়োজন হয়। যে এটি শিশুৱে এজন শিক্ষকে যেতিয়া কিবা এটা বিষয়ে শ্ৰেণীকোঠাত শিকাবলৈ যায়, ঠিক আছে, বিষয়ে ক'বলৈ যাব, তেতিয়া সেই বিষয়ে শিশুটোৱে আগতে কিমান জানে তাৰ ওপৰত কি কৰিব লাগিব, শিক্ষকজনে চাব লাগিব। সেই পূৰ্ব জ্ঞানৰ আধাৰতহে কি কৰিব লাগিব, এজন শিক্ষকে শিক্ষণ কাৰ্য কৰাব লাগে। ধৰা যোগ নজনাকৈ পূৰণ অংক শিকাবলৈ গ'লে সেই শিশুটোৱে কেতিয়াও পূৰণ অংক নাজানিব। তাহাঁতক যোগ বিয়োগৰ পৰা আদি কৰি পূৰণ অংকলৈ তেনেকৈ আগবঢ়াই নিব লাগিব, সহজৰ পৰা জটিললৈ। ঠিক আছে, তেনেকৈ শিক্ষণ কাৰ্যত পূৰ্ব জ্ঞানৰ প্ৰয়োজন হয়। এজন শিক্ষকে সদায় পূৰ্ব জ্ঞানৰ অনুমান কৰিহে শিক্ষণ কাৰ্য আগবঢ়াব লাগে। তাৰ পিছতো যাম শিক্ষণৰ দ্বাৰা পূৰ্ব সংপ্ৰত্যয় সংগঠিত কৰিব পাৰি। আচলতে আমাৰ যি লক্ষ্য থাকে পঢ়াৰ জ্ঞান নিৰ্মাণকাৰী উপাগমত, যে আমি আগতে যিখিনি প্লেন কৰি থওঁ সেইটো ধৰা এইটো পঢ়িম তেনেকুৱা মেনেজ কৰি পঢ়িব। ঠিক আছে, জ্ঞানৰ যি নিৰ্মাণ হয়, সেই নিৰ্মাণকাৰী উপাগম তাত কি হয়, গোটেই হোল টপিকটো কি হয় ভালদৰে অধ্যয়ন কৰা হয়। আৰু তেনেকৈ কৈছে যে পূৰ্ব সংপ্ৰত্যয় সংগঠিত কৰিব পাৰি, মানে গোটেই হোল টপিকটো ভালদৰে আলোচনা কৰে নিৰ্মাণকাৰী উপাগমত। তাৰপিছতো আছে সদায় এক পৰিকল্পনা কৰিহে শিক্ষণ কাৰ্য কৰিব লাগে। সদায় শিক্ষকে কি কৰিব লাগিব, প্লেন কৰি এটা শিক্ষণ কাৰ্য কৰিব লাগে। তেতিয়া কি হয়, শিক্ষণ কাৰ্যটো সুসংগঠিতভাৱে সুচাৰুৰূপে আগবঢ়াই নিয়াত মানে এজন শিক্ষকৰ সহায় হয়। সেইকাৰণে সদায় কি কৰিব লাগে, এটা পৰিকল্পনা কৰিহে শিক্ষণ কাৰ্য কৰিব লাগে। অধিগম কাৰ্যত সামাজিক অন্তক্ৰিয়াই যথেষ্ট সহায় কৰে। অধিগম কাৰ্য আমি আগতেও পালোঁ, ভাগ্যশ্ৰীও আগবঢ়াইছিলে পৰিভাষা, যে সদায় কি হয় শিশুৱে জ্ঞান নিৰ্মাণ কৰে সামাজিক অন্তক্ৰিয়াৰ দ্বাৰা। আৰু তেনেকৈ অধিগম কাৰ্যটো কি হয়, সামাজিক অন্তক্ৰিয়াই যথেষ্ট সহায় কৰে। কাৰণ সমাজৰ পৰা বহুতখিনি শিকিব পাৰি। আৰু সমাজত যেতিয়া ইণ্টাৰেকশ্যন কৰে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত, তেনেকৈ কি হয় তেনেকৈ জ্ঞান নিৰ্মাণ হয়। আৰু তেনেকৈ অধিগম কাৰ্যটো কি হয়, সামাজিক অন্তক্ৰিয়াই যথেষ্ট সহায় কৰে বুলি কৈছে। ঠিক আছে, এইখিনি আছিল তিনিওজনৰ বিচাৰত এইখিনি কথাত মিল আছিল। আমি এতিয়া তেওঁলোকে কি পৰিভাষা দিছিল সেইখিনিও চালোঁ, আৰু তেওঁলোক তিনিওজনৰ কোন বিচাৰত কিখিনিতো তেওঁলোকৰ বিচাৰৰ মিলো আছিল, আমি সেইখিনিও আলোচনা কৰিলোঁ। তাৰপিছত কি আছে, যে পিয়াজে বিশ্বাস কৰিছিল বিকাশৰ যি অৱস্থা সি অধিগম কাৰ্যক প্ৰভাৱিত কৰে। পিয়াজে বিশ্বাস কৰিছিল যে বিকাশৰ যি অৱস্থা সি কি কৰে, অধিগম কাৰ্যক প্ৰভাৱিত কৰে বুলি কৈছিল। যেনেকৈ ধৰা শাৰীৰিকেই হওক, বৌদ্ধিক হওক, সংবেগাত্মক তথা সামাজিক, এই দিশসমূহ কি হ'ব যেতিয়া শিশুটো বিকাশ হ'ব, তেতিয়া লাহে লাহে ধৰা সকলো দিশ, ধৰা নৈতিকেই হওক, সামাজিক দিশত হওক, বৌদ্ধিক দিশত হওক, সকলো দিশতেই কি হয়, সেই দিশবোৰো মজবুত হ'ব। এটি শিশু মানে যিমান বিকাশ কৰিব, তেনেকৈ সেই দিশসমূহো কি হ'ব, তাহাঁতৰ মজবুত হৈ গৈ থাকিব। শিশুটো জন্ম হওঁতেই খোজকাঢ়িব পৰা হয়তো নাহে, তেনেকৈ সেই খোজকাঢ়িব পৰাটো এটা নিৰ্দিষ্ট জোখৰ বয়সতহে হ'ব। তেনেকৈ কি হয়,
তাৰ সদায় বিকাশৰ যি অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিহে কি হয় এটা অধিগম কাৰ্য হয় বুলি আমি আগতো পাইছিলোঁ যে বিকাশৰ ওপৰত নিৰ্ভৰ কৰিহে এটি শিশুৱে জ্ঞান নিৰ্মাণ কৰে তেনেকৈ কি হয় বিকাশৰ যি অৱস্থা সেইকাৰণে সি অধিগম কাৰ্যক বহুত প্ৰভাৱিত কৰে মানে বিকাশৰ যিমান বিকাশ হ'ব সেই সকলো দিশসমূহো সমানেই বিকাশ হৈ গৈ থাকিব তাৰ পিছত আছে ভাগ্যশ্ৰীয়ে বিশ্বাস কৰিছিল অধিগম কাৰ্য প্ৰকৃতিৰ সামাজিক হয় অধিগম কাৰ্যৰ বাবে শিক্ষক আৰু ছাত্ৰৰ মাজত অন্তৰ্ক্ৰিয়া কৰা অতি আৱশ্যক হয় ভাগ্যশ্ৰীয়ে কি বিশ্বাস কৰিছিল যে অধিগম কাৰ্য প্ৰকৃতিৰ সামাজিক হয় বুলি বিশ্বাস কৰিছিল আৰু অধিগম কাৰ্যৰ বাবে শিক্ষক আৰু ছাত্ৰৰ মাজত বা ছাত্ৰ আৰু ছাত্ৰৰ মাজত অন্তৰ্ক্ৰিয়া কৰা বা ইণ্টাৰেকশ্যন কৰাটো অতি আৱশ্যক হয় এজনে আন এজনৰ লগত কি কৰিব পাৰে তেতিয়া তুলনা কৰি শিকিব পাৰিব কাৰণ যেতিয়া ইণ্টাৰেকশ্যন কৰিব তাহাঁতি কোনোবা এটা বিষয়ৰ ওপৰত তাহাঁতৰ যিমান জ্ঞান আছে কোনো এটা বিষয়ত তেতিয়া আচলতে সেই কম্পিটিশ্যন নহয় কিন্তু কি হ'ব নিজক যদি নিজে বুজিবলৈ তাহাঁতৰ সহায় হ'ব যেতিয়া এটা ছাত্ৰই আন এটা ছাত্ৰৰ লগত ইণ্টাৰেকশ্যন কৰিব কোনো এটা বিষয়ত তেতিয়া তাহাঁতি নিজক নিজে বুজিব পাৰিব যে কোনো এটা বিষয়ত বেলেগ তাৰ লগৰটোৰ জ্ঞান কিমান আছে বা তাৰ জ্ঞান কিমান আছে তেনেকৈ তাহাঁতি নিজক তুলনা কৰিবলৈ শিকিব তেনেকৈ নিজক বুজিবলৈ শিকিব ঠিক আছে এইখিনি আছিল আমাৰ নিৰ্মাণকাৰী শ্ৰেণীকোঠা এটাত কেনেকৈ ধৰা এজন শিক্ষকৰ ভূমিকা কি থাকে তাৰ উপৰিও আমাৰ জ্ঞানৰ নিৰ্মাণৰ ক্ষেত্ৰত পিয়াজে ভাগ্যশ্ৰী আদিয়ে কেনেকুৱা পৰিভাষা আগবঢ়ালে বা তেওঁলোকৰ মিল থকাখিনিও কেনেকুৱা বিচাৰ তেওঁলোকৰ মিল আছিল সেইখিনিও আমি চালোঁ ঠিক আছে আৰু আমি পাৰ্ট 2 হিচাপে আমাৰ এইটো পাৰ্ট 1 হয় গোটেইখিনি মই একেলগে দিয়া নাই আৰু আমাৰ নিৰ্মাণকাৰী শ্ৰেণীকোঠাৰ চিলেবাছনো কেনেকুৱা হ'ব লাগে সেইখিনিও আছে আমাৰ পিছৰ পৰ্যায়ত আমি সেইখিনি পাৰ্ট 2 হিচাপে আলোচনা কৰিম কাৰণ একেটা ভিডিঅ'তে গোটেইখিনি দিলে বহুত দীঘলীয়া হয় ভিডিঅ'টো সেইকাৰণে আমি পাৰ্ট 2 হিচাপে সেইখিনি আলোচনা কৰিম